নমস্কাৰ, মই পুহিবৰ বাবে 100 লোকেল কুকুৰা পোৱালি অৰ্ডাৰ দিছিলোঁ। যোৱাকালি মোক প্ৰায় 85টাহে কুকুৰা পোৱালি মই পালোঁ। মই সেই কুকুৰা পোৱালিসমূহ সন্ধিয়া ঘৰলৈ আনিলোঁ। পাওঁতে সন্ধিয়াই হ'ল আৰু আহি পেলানি এই কুকুৰাসমূহ কেনেদৰে অলপ দেৰি থাকিবলৈ দিলোঁ। অলপ দেৰি থকাৰ পিছত ড্ৰিংকাৰ দুটাত ORS আছিলে, ORSৰ পানী খাবলৈ দিলোঁ। তাৰ অলপ সময় পিছত প্ৰায় আধা ঘণ্টা 45 মিনিট থকাৰ পিছত কুকুৰা পোৱালিসমূহ খাবলৈ যিটো প্ৰি-ষ্টাৰ্টাৰ দানা আহে তাৰ দুমুঠিমান ছটিয়াই দিলোঁ খাবলৈ। কুকুৰা পোৱালিসমূহে এনেদৰেই খাই আছে দানাসমূহ। ব্ৰুডাৰটোত 2টা ৰঙা বাল্ব জ্বলাই দিছোঁ, যিহেতু ঠাণ্ডা দিন। ঠাণ্ডা পালে কুকুৰা পোৱালিসমূহৰ মৃত্যু হ'ব পাৰে। সেয়েহে উষ্ণতা নিয়ন্ত্ৰণ কৰাটো অতিকৈ প্ৰয়োজনীয়। ৰাতিলৈ প্ৰায় সন্ধিয়া মানে প্ৰায় 7-8মান বজালৈ এই ব্ৰুডাৰটোৰ ওপৰটোত এখন কাপোৰে ঢাকি ল'লোঁ। তাৰপাছত কেইটামান বস্তা দি দিলোঁ। অলপ খাই কেইটামান দানা অলপ খাবলৈ দি তাৰপৰা সিহঁতক থাকিবলৈ দিলোঁ। ৰাতিপুৱা শুই উঠি সিহঁতক আকৌ ড্ৰিংকাৰত পানী আৰু অলপ দানা খাবলৈ দিলোঁ। কুকুৰা পোৱালি 85টাৰ ভিতৰত যোৱাকালি এটা কুকুৰা পোৱালিৰ মৃত্যু হ'ল। সেই পোৱালিটোৱে আহোঁতেই অলপ দুৰ্বল আছিলে, সেয়েহে এইটো মৃত্যু হ'ল। কুকুৰা পোৱালিসমূহ খাই যিহেতু লেতেৰা কৰি থৈছে, এই বাতৰি কাগজসমূহ চাফ চিকুণ কৰি থকাটো অতিকৈ প্ৰয়োজনীয়। চাফ চিকুণ কৰি ৰাখিলেহে কুকুৰা পোৱালিসমূহ বেমাৰ আজাৰ নহ'ব, সুস্থ আৰু সবল হৈ থাকিব, সঠিক পৰিমাণত ওজন বাঢ়িব। সেয়েহে পৰিৱেশটো চাফ চিকুণ কৰি থকাটো অতিকৈ প্ৰয়োজনীয়। সেয়েহে মই ৰাতিপুৱাই পোৱালিসমূহক অলপ খাবলৈ দি দানা পানী খাবলৈ দি বাতৰি কাগজসমূহ সলনি কৰি ল'লোঁ।